আপোনালোকক কেতিয়াও এই মুহূৰ্তৰ কাৰণেও কোনো এটা সমস্যা আমি অকলে এৰি নিদিওঁ আপোনালোকৰ দুখ দুৰ্গত আমি সদায় আছো যোৱা নিৰ্বাচনৰ আগত বিৰোধী দল বিপিএফৰ মানুহবিলাকে গাঁৱে গাঁৱে প্ৰচাৰ কৰিছিলে যদি ইউপিপিএলৰ শাসন হয় ইয়াত মুছলমানবিলাকক খেদি দিব অসমীয়াবিলাকক খেদি দিব বিভিন্ন জাতি জনগোষ্ঠীক খেদি দিব মাটি বাৰী কাঢ়ি ল'ব ইলেকশ্যন কৰিব তেনেকুৱা ভুৱা প্ৰচাৰ চলাইছিলে যোৱা নিৰ্বাচনৰ সময়ত আৰু আজি আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ সেই বিৰোধী নেতাবিলাকৰ যি ভাষ্য বাক্য ইয়াৰ বিপক্ষে থিয় দি আজি ইউপিপিএলৰ চৰকাৰে আমি এক মাহ নহওঁতে 5,700 মানুহ ভূমিৰ পাট্টা আমি প্ৰদান কৰিছোঁ 70 বছৰে বিপিএফ এক বিঘাও মাটি কাৰোৰ নামত আবণ্টন দিয়া নাই এক কঠাও মাটি কাৰোৰ নামত আবণ্টন দিয়া নাই কিন্তু ইউপিপিএল চৰকাৰ অহা এক মাহৰ ভিতৰতে 5,700 মানুহ ভূমিৰ আবণ্টন দিয়া হৈছে বিপিএফৰ চৰকাৰৰ সময়ত 4 গ্ৰেড 3 গ্ৰেড চাকৰিবিলাক কন্ট্ৰেকচুৱেল চাকৰিবিলাকক লাখ লাখ হাজাৰ হাজাৰ টকা দি ল'ব লগা হৈছিলে আমাৰ দুখীয়া গৰীব মানুহে চাকৰিৰ কথা কল্পনাই কৰিব পৰা নাছিলে বিপিএফৰ চৰকাৰৰ সময়ত আমাৰ চৰকাৰ দুমাহ নহওঁতে আমি 2,060 জন মানুহক চাকৰি দিছোঁ বড়ো মাইনৰিটি বঙালী চবে আছে মাষ্টৰবিলাক এই মাষ্টৰ চাকৰি দিয়াৰ নামত এক পইচাও কাকো ঘুষ ল'বলৈ দিয়া হোৱা নাই বিনা উইদাউট এনি ঘুষ কোনো ঘুষ নোহোৱাকৈ ফ্ৰীলি চাকৰিৰ যিটো আমাৰ এপইণ্টমেণ্ট লেটাৰ এইটো ডিষ্ট্ৰিবিউট কৰা হৈছে ইয়াৰ বাহিৰে এই দুমাহৰ যিটো 2 মাহ 2.5 মাহৰ যিটো চৰকাৰ আমি খেতিয়কৰ কাৰণে আজি সকলো ব্লকতে ফাৰ্ম মেচিনাৰী বেংক ইতিমধ্যে দিয়া হৈছে আমাৰ মহিলাসকলৰ কাৰণে ইলেকশ্যনৰ আগত আমি কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেকটা সেলফ হেল্প গ্ৰুপে ৭৫,০০০ কোটি টকা অনুদান পাব আৰু ইতিমধ্যে ৪,৭০০ সেলফ হেল্প গ্ৰুপক NRLM-ৰ পৰা ৫০,০০০ টকা দিয়া হ'ল আৰু আমাৰ চৰকাৰে ৩০,০০০ টকা আমি এডিশ্যনেল দি প্ৰায় ৮০,০০০ টকা সেলফ হেল্প গ্ৰুপক দিবলৈ গৈ আছোঁ যিসকলে পিঠা বিক্ৰী কৰি খায় যিসকলে চব্জি বিক্ৰী কৰি খায় মহিলাসকল যিসকলে আজি বহুত মানে দুখীয়া দৰিদ্ৰতা আমাৰ সেই মহিলাসকলক 10,০০০ কৰি অনুদান দিয়াৰ কাৰণে ঠিক কৰা হৈছে সকলো মহিলাসকলক যাতে অলপ হ'লেও আগবাঢ়ি যাব পাৰে আশা কৰ্মীসকলৰ কাৰণে আমি ভিডিপি সকলৰ কাৰণে গাঁওবুঢ়া সকলৰ কাৰণে যি মজুৰি তেখেতসকলে পাই আছে এই মজুৰিত এডিশ্যনেল টকা দি পেলাই তেখেতসকলক আৰ্থিকভাৱে আমি সহায় কৰিবলৈ গৈ আছোঁ আমাৰ চৰকাৰখনে আপোনালোকে এটা সময় দেখিছিলে বিপিএফৰ চৰকাৰ কোনো মাত কাৰো লগত মাত আপোনালোকে মাত বাদ কৰিব পাৰে নাছিলে চৰকাৰ মানে চৰকাৰ ৰাইজৰ লগত এটা সম্বন্ধ নাছিলে এই চৰকাৰৰ পৰা মানুহবিলাকে কিমান টকা আত্মসাৎ কৰিছে লুণ্ঠন কৰিছে কোনো হিচাপ ল'ব পৰা নাছিলে আমি চৰকাৰত আহি আমি হিচাপ কৰিলোঁ এতিয়ালৈকে হাগ্ৰামা মহিলাৰী চৰকাৰে 2,300 কোটি টকা লুণ্ঠন কৰিছে আত্মসাৎ কৰিছে আৰু সেই টকা গৰীব মানুহৰ টকা গৰীব ৰাইজৰ টকা দুখীয়াৰ কাৰণে অহা টকা এই টকাবিলাক ৰাইজৰ যিটো অধিকাৰ ইয়াৰ পৰা ৰাইজে বঞ্চিত হৈছে আৰু সেইকাৰণে আমাৰ চৰকাৰ অহাৰ পিছত আমি লাইব্ৰেৰী এছেছমেণ্ট কমিটি গঠন কৰি প্ৰত্যেকটো ফাইল খুলি চোৱা হৈছে আৰু এই ফাইলবিলাকত ব্যাগম দুৰ্নীতিৰ কথা আমি পাইছোঁ ইতিমধ্যে আৰু সেইকাৰণে আপোনালোকৰ আগত মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ এই ইলেকশ্যন যোৱাৰ পিছত যেতিয়া চৰকাৰী কাম কাজ আৰম্ভ হ'ব প্ৰত্যেক দিনাই সেই দুৰ্নীতিগ্ৰস্ত ৰাজনীতি হওক অফিচাৰে হওক এইবিলাক ছাছপেণ্ড হ'ব ট্ৰেন্সফাৰ কৰা হ'ব আমি বিচাৰিছোঁ এটা সুস্থ বড়োলেণ্ড এটা শান্তিৰ বড়োলেণ্ড এটা নিৰাপত্তাৰ বড়োলেণ্ড আৰু সকলো জাতি জনগোষ্ঠী সমিলে সম্প্ৰীতি ঐক্যবদ্ধভাৱে জীয়াই থাকিব পৰা এটা সুন্দৰ বড়োলেণ্ড আমি বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আজি আমি যি ইউপিপিএলৰ নেতৃত্ব আছে আমাৰ কাৰণে না বড়ো না অসমীয়া না মাইনৰিটি না বঙালী আমাৰ কাৰণে সকলো সমান আৰু সেইকাৰণে এই সময়ত এটা স্পষ্ট নীতি লৈ আমি আগবাঢ়ি গৈছোঁ
মৰ্যাদা সম বিকাশ সকলো জাতি জনগোষ্ঠীয়ে পাব লাগিব আৰু সেইকাৰণে যিখিনি আঁচনি তৈয়াৰ কৰিছে প্ৰত্যেকটো আঁচনিত সকলো জাতি জনগোষ্ঠী লাভান্বিত হোৱাকে আমি কিছুমান অলৰেডি অফিচিয়েল চিষ্টেম অলৰেডি বনাই লোৱা হৈছে। So the rise আজি বড়োলেণ্ডত যিখিনি 12টা সমষ্টি আছে এই 12টা সমষ্টিত 8টা সমষ্টিত আমি ডাইৰেক্ট কেণ্ডিডেট দিছো আৰু 3টা সমষ্টিত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিছো। আজি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰা ইয়াত আমাৰ কেণ্ডিডেট আছে ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া, যি ৰতেন্দ্ৰ দৈমাৰীয়ে দীৰ্ঘদিন ধৰি সমাজৰ কাৰণে কাম কৰি আহিল, ছাত্ৰ সংগঠনত থাকি জাতি জনগোষ্ঠীৰ সেৱা কৰি আহিল। এনেকুৱা এজন যুৱ আজি আপোনালোকৰ প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীটো জিকাই দিব লাগিব। এই প্ৰাৰ্থীটো জিকাই দিব পাৰিলে আপোনালোকে এজন সুস্থ মগজৰ, এজন শান্তিপ্ৰিয় নিকা ভাৱমূৰ্তিৰ এজন আপোনালোকে বিধায়ক পাবলৈ সক্ষম হ'ব। আমি বহুত বিধায়ক দেখিছো, বড়ো নামৰ এজন বিধায়ক দেখিছিলে, এদিনো অসমৰ যি এছেম্বলিত যাই পেলাই এদিনো মাত মাতা নাই, এজনো প্ৰশ্ন কৰা নাই। এটা কথাও এছেম্বলিত 5 বছৰত নকলে, ৰাইজৰ কাৰণে এক অনুষ্ঠান প্ৰতিষ্ঠান আনিব পৰা নাই। আৰু বিটিআৰ চুক্তি হৈ যোৱাৰ পিছত ওদালগুৰি জিলা আজি চেন্ট্ৰেল স্পন্সৰ চেন্ট্ৰেলৰ দ্বাৰা ইয়াতে নিৰ্মিত হ'ব ইয়াত ট্ৰাইবেল ইউনিভাৰ্চিটি, অৰ্গেনিক ইউনিভাৰ্চিটি, NIT, নেশ্যনেল ষ্টেডিয়াম আৰু বহুতখিনি ইণ্ডাষ্ট্ৰী প্ৰকল্প ওদালগুৰি জিলাত স্থাপন হ'বলৈ গৈ আছে। অসমৰ মানচিত্ৰত হোৱা 5 বছৰৰ পিছত এটা উন্নত জিলা হিচাপে ওদালগুৰি জিলাটো স্বীকৃতি পাবলৈ গৈ আছে। আৰু সেইখিনি কাম BPF-এ কৰা নাই, এইখিনি কাম কোনোবা নিহত দৈমাৰীয়ে কৰা নাই, এইখিনি কাম কোনোবা চৰমবৰাই কৰা নাই, এইখিনি কাম গোবিন্দ বসুমতাৰী, দীপেন বড়ো তেনেকুৱা নেতৃত্বই মিলি পেলাই এই কামখিনি কৰিছে। গতিকে আজি ৰাইজে এই কথাটো বুজি পাব লাগিব। আমাৰ মাজত সমাজ ভেদাভেদ, জাতি ভেদাভেদ